তিনিচুকীয়াত প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ডক্টৰ বাণীকান্ত কাকতি বঁটা প্ৰদান। তিনিচুকীয়াত প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ডক্টৰ বাণীকান্ত কাকতি বঁটা প্ৰদান কৰা হয়। অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগ আৰু তিনিচুকীয়া জিলা প্ৰশাসনৰ সৌজন্যত অনুষ্ঠিত এই বঁটা প্ৰদান অনুষ্ঠানত উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা তিনিচুকীয়া জিলাৰ 53 গৰাকী কৃতি ছাত্ৰীক আনুষ্ঠানিকভাৱে একোখনকৈ স্কুটি প্ৰদান কৰে অসমৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় খাদ্য সংসাধন উদ্যোগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু অসম চৰকাৰৰ চাহ জনজাতি কল্যাণ স্বতন্ত্ৰ আৰু শ্ৰমিক কল্যাণ ৰাজ্যিকৰ মন্ত্ৰী সঞ্জয় কিষাণে। উল্লেখ্য যে তিনিচুকীয়া জিলাত মুঠ 765 গৰাকী ছাত্ৰীয়ে এই বঁটা লাভ কৰিছে আৰু পৰৱৰ্তী পৰ্যায়ত শিক্ষা বিভাগে কৃতি ছাত্ৰীসকলক এই বঁটা প্ৰদান কৰিব। তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয় অনুষ্ঠিত হোৱা এই অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে তিনিচুকীয়া জিলা উপায়ুক্তই। ডক্টৰ বাণীকান্ত কাকতি প্ৰতিছবিত মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা অনুষ্ঠানত উপস্থিত থাকে তিনিচুকীয়া বিধায়ক সঞ্জয় কিষাণ, তিনিচুকীয়া জিলা উপায়ুক্ত দিগন্ত শইকীয়া, অতিৰিক্ত উপায়ুক্ত গীতালী দুৱাৰা, কেন্দ্ৰীয় খাদ্য সংসাধন উদ্যোগৰ মন্ত্ৰী ৰামেশ্বৰ তেলীকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি। হুনলাল এইচএস স্কুল ডুমডুমা, সুস্মিতা মাহাতো, নমিতা থাপা। হুনলাল এইচএস স্কুল ডুমডুমা, সুস্মিতা মাহাতো, নমিতা থাপা। 22,000 ছাত্ৰীক ইতিমধ্যে স্কুটি দিবৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে চৰকাৰৰ ফালৰ পৰা। আৰু আজি আমি তিনিচুকীয়া কমাৰ্চ কলেজত সুস্মিতা মাহাতো, নমিতা থাপা 765টা ইতিমধ্যে আমি ইনভেঞ্চাৰ একাডেমী তিনিচুকীয়া বন্দিতা চৰকাৰ কৰিছোঁ। আৰু চৰকাৰে কৈছিল যে আমি ছোৱালীসকলক প্ৰিয়াংশী টাকালিয়াং আৰু নিশ্চয় এই যিখিনি আমি প্ৰতিশ্ৰুতি দিছিলোঁ নিশ্চয় আমি পালন কৰিছোঁ। আৰু ইনভেঞ্চাৰ একাডেমী তিনিচুকীয়া প্ৰিয়াংশী টাকালিয়াং বন্দিতা চৰকাৰ। আমাৰ তিনিচুকীয়াৰ বিধায়ক তথা আমাৰ অসম চৰকাৰৰ মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়া আৰু মই বন্দিতা চৰকাৰ জিলাত আমি প্ৰিয়াংশী টাকালিয়াং এই স্কুটি বজাৰ ৰেট প্ৰায় 75,000 দাম আছে। কাকপথাৰ এইচএস স্কুল টুলুমণি দহোটীয়া ইতিমধ্যে যাব বুলি টুলুমণি দহোটীয়া কাকপথাৰ জুনিয়ৰ কলেজ গীতাঞ্জলি চেতিয়া তেওঁলোকে ইতিমধ্যে কৈছে। আৰু আমি কিছুমান টুলুমণি দহোটীয়া হোৱা নাই 17 বছৰ গীতাঞ্জলি চেতিয়া লাইচেঞ্চ কেনেকৈ হ'ব। ইতিমধ্যে অসম চৰকাৰৰ ফালৰ পৰা লাৰ্ণাৰ্ছ জুনিয়ৰ কলেজ ডুমডুমা যে যিসকলে সুনামী নন্দ যাতে লাইচেঞ্চটো প্ৰীতি এক্কা কোনো ধৰণৰ অসুবিধা হ'ব নালাগে, সকলোক লাইচেঞ্চ বনাব। সুনামী নন্দ প্ৰীতি আমি এক্কা ৰিকুৱেষ্ট কৰিছোঁ আমাৰ ছোৱালীবিলাকক যে বিনা হেলমেটত যাতে স্কুটি নচলায়, লাইচেঞ্চ নবনোৱাকৈ যাতে নচলায়, লিডু জুনিয়ৰ কলেজ আৰতি শাহ নচলাব এই কথাও কৈছোঁ। আৰু নিশ্চয় মই ভাবিছোঁ লিডু জুনিয়ৰ কলেজ আৰতি শাহ কাৰণ তেওঁলোক ফাৰ্ষ্ট ডিভিজন মাৰ্ঘেৰিটা কলেজ প্ৰস্তুতি সোণোৱাল কুসুম চেত্ৰী তেওঁলোকে চলাব বুলি আমি আশা ৰাখিছোঁ। আৰু আমি দেখিছোঁ বহুত দুখীয়া ছোৱালীও ইতিমধ্যে স্কুটি পাইছে। কাৰণ এই চৰকাৰ মাৰ্ঘেৰিটা কলেজ প্ৰস্তুতি সোণোৱাল এনেকুৱা আছিল ছোৱালীবিলাকক কুসুম চেত্ৰী ছেকেণ্ডেৰী পাছ কৰিলে চাইকেল দিয়াৰ ব্যৱস্থা আছিল, কিন্তু এই চৰকাৰ মাৰ্ঘেৰিটা কলেজ কুসুম চেত্ৰী ডক্টৰ বাণীকান্ত বঁটা শৈশৱ এছএছ স্কুল ৰাজিফা মৰাণ 700 ছাত্ৰীক আমি যিসকলে সুখ্যাতিৰে শৈশৱ এছএছ স্কুল ৰাজিফা মৰাণ স্কুটি প্ৰদান কৰিছোঁ। আৰু ইতিমধ্যে সমগ্ৰ অসমত চেনাইৰাম এইচএছ স্কুল তিনিচুকীয়া সান্তনা গোহাঁই লক্ষ্মী মাঝি এই কাৰ্যসূচী আৰম্ভ কৰিছিল। আজি আমি তিনিচুকীয়া জিলাতো প্ৰায় সান্তনা গোহাঁই লক্ষ্মী মাঝি প্ৰদান কৰিছোঁ। গতিকে আশা কৰিছোঁ ইয়াৰ পৰা যথেষ্ট আমাৰ ছাত্ৰীসকল বিশেষভাৱে উৎসাহিত হ'ব। আৰু সৌমাৰ বিদ্যাপীঠ এছএছ স্কুল ডিগবৈ লক্ষী বৰুৱা যথেষ্ট পামেলা দেৱী ছাত্ৰ ছাত্ৰীয়ে খুব সুখ্যাতিৰে তেওঁলোকে পাছ কৰিবৰ কাৰণে সক্ষম লক্ষী বৰুৱা পামেলা দেৱী কৰোনাৰ ভয়াৱহ পৰিস্থিতি চলি আছে যদিও আমি আশা কৰিছোঁ যে আগন্তুক দিনত তিনিচুকীয়া বেংগলী গাৰ্লছ এছএছ স্কুল প্ৰিয়ংকা পাল জিলাখনলৈ এক সুনাম কঢ়িয়াই আনিবৰ কাৰণে সক্ষম হ'ব। ইতিমধ্যে আমি তিনিচুকীয়া জিলাখনতো শিক্ষা তিনিচুকীয়া কলেজ সান্তনা মৰাণ ভালভাৱে সালমা পাৰভিন প্ৰয়াস কৰি থকা হৈছে। ইতিমধ্যে সান্তনা মৰাণ সালমা পাৰভিন কৰা হৈছে। আমি দুখন মডেল কলেজ ইতিমধ্যে তিনিচুকীয়া কমাৰ্চ কলেজ সিন্ধুশ্ৰী দত্ত দুখন কলেজ আমি ইতিমধ্যে ছায়েন্স তিনিচুকীয়া কমাৰ্চ কলেজ সিন্ধুশ্ৰী দত্ত সক্ষম হৈছে। আমাৰ কমাৰ্চ কলেজো ইতিমধ্যে ছায়েন্স ষ্ট্ৰীম পাবৰ কাৰণে সক্ষম হৈছে। গতিকে আশা কৰিছোঁ যে নিশ্চয় অসম চৰকাৰৰ এই যি অভিলাষী আঁচনি এই আঁচনিৰ জৰিয়তে আমাৰ বিশেষভাৱে আমাৰ ছাত্ৰ ছাত্ৰীসকলে লাভান্বিত হোৱাৰ লগতে বিশেষভাৱে এটা ডাঙৰ সকাহ এটা তেওঁলোকে পাইছে।
তো গতিকে আমি আশা কৰিছোঁ উজনি শদিয়া এছএছ স্কুল শদিয়াৰ অংকিতা ৰায় আমি আগলৈ ভালকৈ পঢ়ি যাবলৈ অনুপ্ৰেৰণা পাম লগতে আমাৰ যিখিনি আমাৰ দলৰ তেওঁলোকেও আমাক দেখি কিনে আমাক সমাজত স্কুটি এখন লাগে তেওঁলোকেও ভালকৈ পঢ়িব আজি চৰকাৰৰ এইটো সুবিধা খুবেই ভাল লাগিছে এগৰাকী ছোৱালীৰ বাবে স্কুটি এখন খুবেই জৰুৰী যিহেতু আজিকালি মানে অহা যোৱাৰ সুবিধাখিনিৰ বাবে স্কুটিখনে খুবেই সহায় কৰে সেয়াই চৰকাৰক এই ধন্যবাদ দিম আজি ধুনীয়া স্কুটিখন দি আমাক সকলোকে মানে উৎসাহ দিছে লগতে আমি আগলৈ ভালকৈ ভাল ফলাফল লাভ কৰি সমাজখনৰ কাৰণে ভাল নাম কৰি যাবলৈ মানে কথা দিব পাৰিম চৰকাৰক মই ডিগবৈ আৰ ডি জুনিয়ৰ কলেজৰ মোৰ 91% আছে তিনিচুকীয়াৰ পৰা দিবাকৰ সহযোগত সঞ্জিত দাসৰ ৰিপৰ্ট নিউজ লাইন নৰ্থ।